নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ অসমী চেনেললৈ। আমি হয়তো সকলোৱে চিৰিয়েল চাওঁ, কিন্তু এই চিৰিয়েলত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলৰ নাম বা ঘৰ ক'ত তাক জানিবলৈ সদায় ইচ্ছা প্ৰকাশ কৰোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি তেওঁলোকৰ আচল পৰিচয় জানো আহক। বন্ধুসকল, পোনপ্ৰথমে ক'বলৈ ওলাইছোঁ মুনমী ফুকনৰ কথা। তেখেতৰ জন্ম হয় শিৱসাগৰত আৰু বৰ্তমান তেওঁ দুটিমনৰ জোনাক নামৰ চিৰিয়েলখনত অভিনয় কৰি আছে। ইয়াৰ পিছতে আৰাধনা ধাৰাবাহিকত অভিনয় কৰা ডিম্পী কাশ্যপ, তেখেতৰ ঘৰ ছয়গাঁৱত। ইয়াৰ পিছতে আমি ক'বলৈ ওলাইছোঁ জুনু নাথৰ কথা। জুনু নাথৰ জন্ম হয় বৰপেটাত আৰু তেওঁ নুপুৰ ধাৰাবাহিকখনত অভিনয় কৰিছিল। কিশোৰ দাসৰ জন্ম হয় মিৰ্জাত, তেওঁ বহুতো ধাৰাবাহিকত অভিনয় কৰে। এটা সময়ত ভাড়াঘৰ চিৰিয়েলখনত অভিনয় কৰা তেহেচিন আখতাৰক আপোনালোকে সকলোৱে জানে। তেখেতৰ জন্ম হৈছিল শ্বিলঙত। ইয়াৰ পিছতে আছে বেহাৰবাৰীৰ ৰাকেশ আৰু এওঁৰ আচল নাম হৈছে ৰিণ্টু বৰা। তেওঁৰ জন্মস্থান নগাঁও। দেৱজিৎ মজুমদাৰ, এওঁ জন্মস্থান নগাঁৱত। বান্ধোন চিৰিয়েলত অভিনয় কৰা গীতাৱলী ৰাজকুমাৰী, এওঁৰ জন্মস্থান যোৰহাট। ইয়াৰ পিছতে আছে উদয়ন দুৱৰা, এওঁৰ জন্মস্থান কামৰূপ। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অংকুস্মিতাক আপোনালোকে সকলোৱে চিনি পায়। এখেতৰ ঘৰ হৈছে ডিব্ৰুগড়ত। ইয়াৰ পিছতে আছে ইংলিছ বাইদেউ অৰ্থাৎ শ্ৰাৱন্তী শৰ্মা, এওঁৰ জন্মস্থান গুৱাহাটী। নিয়ৰৰ ফুলত অভিনয় কৰা সুব্ৰত দেউৰী, এওঁৰ জন্মস্থান যোৰহাট। দুটিমনৰ জোনাকত অভিনয় কৰা সুকন্যা ৰাজগুৰু, এখেতৰ জন্মস্থান যোৰহাটত। ঐখাপ্লাত অভিনয় কৰা চেনী অৰ্থাৎ ৰেখাশ্ৰুতি নাথ বৰ্তমান নিয়ৰৰ ফুলত অভিনয় কৰে। ইয়াৰ পিছতে আছে সিদ্ধাৰ্থ কলিতা, এওঁৰ জন্মস্থান হৈছে নলবাৰীত। ইয়াৰ পিছতে আছে শশাংক সমীৰ, এখেতৰ জন্ম হয় লখিমপুৰ জিলাত। বৰ্তমান তেওঁ জুবিনদাৰ লগত কাঞ্চনজংঘাত অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ নিয়ৰৰ ফুল চিৰিয়েলখনত অভিনয় কৰে। ইয়াৰ পিছতে আছে বান্ধোন চিৰিয়েলত অভিনয় কৰা মুনমী কলিতা, এখেতৰ জন্ম হয় যোৰহাটত। ইয়াৰ পিছতে আছে প্ৰিয়ম পল্লৱী, এখেতৰ জন্ম হয় গোৱালপাৰা জিলাত। বৰ্তমান নিয়ৰৰ ফুল চিৰিয়েলখনত অভিনয় কৰে। ইয়াৰ পিছতে আছে প্ৰীতি কংকনা, প্ৰীতি কংকনাৰ জন্ম হয় গুৱাহাটীত। ইয়াৰ পিছতে আছে অনন্যা কাশ্যপ, এখেতৰ জন্ম হয় যোৰহাট জিলাত। বহুতো আছামিজ চিৰিয়েলত অভিনয় কৰা ময়ূৰী গৌতম, এখেতৰ জন্ম হয় নলবাৰী জিলাত। ভাড়াঘৰ চিৰিয়েলখনত অভিনয় কৰা দেৱাশীষ বৰঠাকুৰ, তেওঁৰ জন্ম শিৱসাগৰত। বৰ্তমান বান্ধোন চিৰিয়েলখনত অভিনয় কৰি আছে দেৱাশীষ। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।